আর এইবাৰ যদি খোৱাং হাৰি যায় অহাবাৰ মোৰ সমষ্টিতে গুচি নহয় মই এগৰাকী অনুপযুক্ত মুখ্যমন্ত্ৰী মই এগৰাকী নিম্ন ৰুচিৰ এগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত গৈ ভৰিত পৰি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক সেৱা কৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যেনেকৈ লুৰিণজ্যোতি গগৈক অখিল গগৈক বিৰুদ্ধে জাহা তাহা কথা কৈ থাকে ঠিক তেনেদৰেই জোকৰ মুখত চূণ দিয়া নিচিনাকৈ অখিলে লুৰিণে হিমন্ত বিশ্ব শৰ্মাক কিন্তু এৰি দিয়া নাই। কিয়নো এৰি দিব? আচলতে কোনোবাই যদি হাল বায় কহায়, কোনোবাই হাল বায় মাটিডৰা চহাই দিয়ে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি ডালে ডালে লুৰিণ অখিল হ'ল পাতে পাতে গৈ থাকিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ ডালে ডালে গৈ থাকিব। কোনো কিন্তু সোধা নহয়, তেওঁলোকৰ এখন বাক যুদ্ধ মানে শুনিলে দেখিলে আচৰিত লাগিব। তেনেকুৱা সময়তে অখিল গগৈ কিন্তু এৰি দিয়া নাই মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱক। মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে দিল্লীত গৈ কাৰ ভৰিত ধৰে কাৰ ভৰিত নধৰে, কাক সেৱা কৰে কাক সেৱা নকৰে, এই সকলোখিনি কথা কিন্তু একেবাৰে কৈ পেলাই জোকৰ মুখত চূণ দিয়া নিচিনাকৈ দিছে। গতিকে বলক ভিডিঅ'টোলৈ আগুৱাই যাওঁ। প্ৰথম দুলীয়াজানত খেলে, তাৰপিছত নাহৰকটীয়াত খেলে, তাৰপিছত খোৱাঙত আহে। আৰু এইবাৰ যদি খোৱাং হাৰি যায় অহাবাৰ মোৰ সমষ্টিতে গুচি যাব নেকি? এক জেগাত থাকিব নোৱাৰে, কিবা আছে ওৰ পৰা ত'ত ঘূৰি থাকিব। হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি আমি দেখিছোঁ যে মোক লৈও তেওঁ বিভিন্ন কথা বতৰা কৈছে, তুচ্ছ তাচ্ছিল্য কৰিছে আৰু চৰকাৰী অনুষ্ঠানত চৰকাৰী ধন খৰচ কৰি ব্যক্তিগত আক্ৰমণ মানুহৰ মাজত মানুহক এটা নিম্ন ৰুচিৰ কথা বতৰা চৰ্চাৰ পিছত অসমৰ ৰাইজে উপলব্ধি কৰিছে যে তেওঁ নিজেই নিজকে কৈ দিছে মই মুখ্যমন্ত্ৰী হ'বলৈ উপযুক্ত নহয়, মই এগৰাকী অনুপযুক্ত মুখ্যমন্ত্ৰী, মই এগৰাকী নিম্ন ৰুচিৰ এগৰাকী মুখ্যমন্ত্ৰী। তেওঁ এতিয়া তেওঁৰ যিটো কাম কাজ এইবোৰে তেওঁৰ ইমান আমি এই কথা তেওঁ প্ৰমাণ কৰি দিলে যে তেওঁ মুখ্যমন্ত্ৰী হ'বলৈ উপযুক্ত মানুহ নহয়, তেওঁৰ নিজৰ কাম কাজে প্ৰমাণ কৰি দিলে। তেওঁৰ ইমান নিকৃষ্ট মানসিকতা, তেওঁৰ ইমান স্থূল দৃষ্টিভংগী, তেওঁৰ ইমান ৰুচিহীন চিন্তা চেতনা, যাৰ কাৰণে এই কথা বতৰাবোৰ তেওঁ মানুহৰ আগত ৰাজহুৱাকৈ ক'ব পাৰে। বিগত সময়ছোৱাৰ যিবোৰ কথা বতৰা তেখেতৰ আছে, এই কথা বতৰাবোৰ আমি যেতিয়া আৰম্ভ কৰিম তেওঁ পলাবলৈ অসমত তৎ নাপাব। তেওঁ কেনেকৈ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ হ'ব লগা হৈছিল, কেনেকৈ তেওঁ গৈ ৰাতিৰ ভিতৰতে নিজক আপোচ কৰি কেনেকৈ কংগ্ৰেছত যোগদান কৰিলে, তাৰ আগত তেওঁ আলফাৰ নামত কি কৰিলে, ছদ্মবেশী আলফাৰ নামত কি কৰিলে, সেই সকলো কথা মানুহে জানে। তাৰ পাছত তেওঁ কেনেকৈ তেওঁৰ নিজৰ ক্ষমতাত থাকোঁতে কেনেকৈ দুৰ্নীতি মানে লুই বাৰ্জাৰ কেলেংকাৰীৰ নাম তেওঁৰ নামত কেনেকৈ সাঙুৰি খাই পৰিলে, লুই বাৰ্জাৰ কেলেংকাৰী, সাৰদা কেলেংকাৰী, উত্তৰ কাছাৰ তেওঁ যি কেলেংকাৰী, এই কেলেংকাৰীত তেওঁৰ নাম সাঙুৰ খাই পৰাৰ পাছত তেওঁ কেনেকৈ নিজে পৰিত্ৰাণ পাবৰ কাৰণে বিজেপিত জঁপিয়াই পৰিলে এই কথা অসমৰ ৰাইজে জানে। গতিকে আমি আগন্তুক দিনসমূহত মুখ্যমন্ত্ৰীৰ এই কথা বতৰা আগন্তুক দিনসমূহত অসমৰ ৰাইজক মানে এনেকুৱা ধৰণৰ নিম্ন ৰুচিৰ কথা বতৰা যদি আৰম্ভ কৰে, মুখ্যমন্ত্ৰীকো আমি কৈছোঁ আপোনাৰ কথা ক'লে আপুনি তৎ নাপাব। অচিনাকি মানুহৰ মানে ৰাজনীতি, চিনাকি ৰাজনীতি কৰাৰ পাছতো আপুনি ব্যক্তিগত আক্ৰমণৰ যি লক্ষ্য কৰি লৈছে, যি ধৰণৰ নিম্ন ৰুচিৰ কথা বতৰা আৰম্ভ কৰি অসমৰ সমাজ আৰু গণতান্ত্ৰিক পৰিৱেশটো যিধৰণে বিনষ্ট কৰিব খুজিছে, ভাবিছে যে এই কথা বতৰাৰে এটা বেলেগ এটা দিশত ডাইভাৰ্ট কৰিব পাৰিব ইছ্যু। আমি আমাৰ যি মৌলিক কথা সেই কথা বতৰাবোৰ আমি কেতিয়াও পাহৰি নাযাওঁ। আপোনালোকে বিদেশী মানুহক ইয়াৰ পৰা টালি টোপোলা বান্ধি যাব লাগিব বুলি কোৱা, অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি কৈ অসম চুক্তি 6 নম্বৰ দফাৰ প্ৰতিবেদন আজিলৈকে গ্ৰহণ নকৰা, অসমৰ মানুহক তেওঁলোকে 53 বছৰ অতিৰিক্ত বিদেশীৰ বোজা দিয়া, অসমৰ জনগণৰ যিটো মূল বিষয় আছিল যে আন যিবোৰ কথা মূল্য বৃদ্ধি তেওঁলোকে নিয়ন্ত্ৰণ কৰিম বুলি কৈ মূল্য বৃদ্ধিৰ হাৰ জাপি দিয়া 50,000 বিঘা আমাৰ জনজাতীয় মানুহৰ মাটি কাঢ়ি লৈ আম্বানী আদানীক দিয়া যিবোৰ মৌলিক কথা, 31 লাখ নিবনুৱা
যুৱক যুৱতী আজিও চাকৰি বাকৰি নোপোৱাকৈ আছে, সেই কথা বতৰা 2,16,000 ঋণৰ বোজা, এই কথা বতৰাবোৰ মানুহৰ মাজলৈ আমিও লৈ যাম। যিমান ব্যক্তিগত আক্ৰমণ নকৰক লাগিলে, মূল ইছ্যু যিবোৰ প্ৰতিশ্ৰুতি তেওঁলোকে দিছিল, সেই প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে পালন কৰাত চূড়ান্তভাৱে বিফল হৈছে। আৰু সেইকাৰণে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰা ব্যৰ্থতা ঢাকিবৰ কাৰণে এনেকুৱা ধৰণৰ তৰল স্থূল কথাৰ আলোচনাৰে মানুহক যাতে গোটেই সকলোকে ব্যস্ত কৰি ৰাখিব পাৰে, তাৰ কাৰণে এই কথা বতৰাৰ আশ্ৰয় লৈছে। কিন্তু আমি লক্ষ্যৰ পৰা বিচলিত হোৱা নাই, নহওঁ। আৰু সেইকাৰণে এনেকুৱা ধৰণৰ কথা বতৰাৰ মাজত সীমাবদ্ধ কৰি ৰাখিব খুজিলে তেওঁক সুধিব লাগে যে অসমৰ আটাইতকৈ ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত অসম হ'ব বুলি কৈছিল, হ'ল নে নাই হোৱা? আটাইতকৈ মানে স্বাৱলম্বী হ'ম বুলি কৈছিল, তেওঁক সুধিব লাগে যে আপোনাৰ দিনত কিহত স্বাৱলম্বী হ'ল? চাউলত হ'ল নে মাছত হ'ল নে মাংসত হ'ল? উত্তৰ দিয়ক। আপোনালোকৰ দিনত মানে এই বৃহৎ নদী বান্ধৰ আপোনালোকে বন্ধ কৰিম বুলি কৈছিল, বন্ধ কৰিলে নে আকৌ খুলিলে? এই কথা মানুহক 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিৰ্বাচনৰ আগত দিম বুলি কৈছিল, দিব পাৰিব নে নোৱাৰিব? এই প্ৰশ্ন উত্থাপন কৰিব। সেই প্ৰশ্নবোৰ যেতিয়া মানুহে লৈ যাব, সেই প্ৰশ্নবোৰ উত্থাপন কৰিব, তেতিয়াই তেওঁৰ যিটো এজেণ্ডা, এই যিমানবোৰ কথা কৈছে, পাতল কথা কৈ মানুহক তাত যাতে আবদ্ধ কৰি ৰাখিব পাৰে, এইটোৱে তেওঁৰ মূল চিন্তা। গতিকে আমি মৌলিক প্ৰশ্নবোৰলৈ ঘূৰি আহিব লাগিব। মূল কথাবোৰ, জনতাৰ যিবোৰ বিষয়, জনগণক ঠগ প্ৰবঞ্চনা কৰা, কৰ কাটলৰ বুজাই কুঁৱা কৰি পেলোৱা এখন সমাজ, মানুহে এতিয়া চাৰিওফালে ভয় ভাবুকি দি মানুহক যেনেকৈ তেওঁলোকে চাৰিওফালে বিভ্ৰান্ত কৰিব খুজিছে, চাৰিওফালে মানুহক এটা পৰিৱেশ সৃষ্টি কৰিব খুজিছে, সেই পৰিৱেশৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আগন্তুক দিনসমূহত আমি এই বিষয়বোৰ জনতাৰ মাজলৈ লৈ গৈ তেওঁলোকৰ যোগেদি তেওঁলোকৰ এই যিটো জনবিৰোধী চৰকাৰৰ যিবোৰ নীতি, সেই নীতিবোৰ মানুহক যাতে সজাগ সচেতন কৰিব পাৰোঁ, আৰু বিজেপিৰ বিৰুদ্ধে যাতে সকলোৱে ঐক্যবদ্ধভাৱে 2026 চনৰ নিৰ্বাচনত যাতে তেওঁলোকে জঁপিয়াই পৰিব পাৰে, তাৰ কাৰণে আমাৰ দলৰ সকলো কৰ্মকৰ্তাই সেই বিষয়বোৰ আমি সকলোৱে আগবঢ়াই লৈ যাব লাগিব। পাতল চিন্তা, স্থূল কথা বতৰাই যাতে আমাৰ ৰাজনৈতিক যিটো পৰিৱেশ, সেই পৰিৱেশটো যাতে বিনষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে আমি সকলোৱে চিন্তা চৰ্চা কৰিব লাগিব, বা সকলোৱে তেওঁলোকৰ এই ষড়যন্ত্ৰৰ জালখনত যাতে কোনেও ভৰি নিদিয়ে। যিমান ছ'চিয়েল মিডিয়াত এনেকুৱা নেতিবাচক আলোচনা কৰাৰ মানে মানুহৰ এংগেজমেণ্ট বিচাৰে, তাত নেতিবাচক কথা বতৰাৰ আলোচনাত যাতে ছ'চিয়েল মিডিয়া, ফেচবুক, টুইটাৰ এইবোৰত যাতে জনগণ ব্যস্ত হৈ থাকে, যাতে প্ৰশ্ন নকৰে যে মোৰ চাকৰি কি হ'ল, মই আত্মসংস্থাপনৰ বাট কিয় বিচাৰি পোৱা নাই, যাতে প্ৰশ্ন নকৰে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিৰ্বাচনৰ আগত দিম বুলি কৈছিল, কিয় দিয়া নাই, আমাৰ মাটি কিয় 50,000 বিঘা মাটি কিয় আম্বানী আদানীক দি দিয়া হৈছে, এই প্ৰশ্ন যাতে মানুহৰ মনলৈ নাহে, এই প্ৰশ্নবোৰ যাতে কৰিব নোৱাৰে, সেইকাৰণে সেই কথাত সীমাবদ্ধ কৰি ৰাখিবৰ কাৰণে তেওঁলোকৰ এইটো কুটকৌশল আৰু ষড়যন্ত্ৰ। এটা বিষয় উলিয়াই দিয়ে, সেই বিষয়টোক যাতে 5 দিন চলি থাকে, তাৰপিছত আৰু এটা নতুন বিষয়, কিন্তু মূল বিষয়বোৰত আমি প্ৰশ্ন আনিব লাগিব। উজনি অসমত যেতিয়া কৈছে যে চাহ বাগিচাৰ মানুহৰ প্ৰতি আমি নেকান্দো বুলি কৈছে, ক'ব লাগিব যে আপোনালোকে কান্দে, আপোনালোকে বিধানসভা নিৰ্বাচনৰ আগত চাহ বাগিচাৰ মানুহৰ হাতে হাতে মাটিৰ পট্টা দি দেখুৱাওক। যিটো আমি দাবী কৰি আহিছিলোঁ, আমাৰ দাবী যে বিধানসভা নিৰ্বাচনৰ আগত চাহ জনগোষ্ঠীয় মানুহ, খিলঞ্জীয়া মানুহৰ হাতত যিসকলে বসুন্ধৰা 1, 2 আৰু 3ত মাটিৰ পট্টা বনাই, তেওঁলোকক পট্টা দি দেখুৱাওক। তথ্য সহকাৰে কথা বতৰা কৈ তেওঁলোকে এই বিষয়বোৰত যদি তেওঁলোকক আমি জব্দ কৰিব পাৰোঁ, তেতিয়া নিশ্চিতভাৱে অসমৰ ৰাইজ সাজু হৈ আছে। তেওঁলোকক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে, পাতল কথা, কিছুমান শ্লোগানধৰ্মী কথা বতৰাই মানুহক তেওঁলোকে বিভ্ৰান্ত কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে ৰাইজকো ক'ব খোজোঁ যে আপোনালোকেও যি আঁচনিয়ে পায় ল'ব, কাৰণ এয়া জনতাৰ ধন, আপোনাৰ মোৰ কষ্ট উপাৰ্জিত ধন। দিন ৰাতি একাকাৰ কৰি শৰীৰৰ ঘাম মাটিত পেলাই কৰ দিছোঁ, খাজানা দিছোঁ, তাৰ পইচাৰে আমাক আঁচনিৰ ধন দিছে, তাৰ কাৰণে আমাৰ মগজটোক কিনিব নোৱাৰিব, বিবেকক কিনিব নোৱাৰিব। হিমন্ত বিশ্ব শৰ্মাই দিল্লীত গৈ ভৰিত পৰি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক সেৱা কৰে। দিল্লীত গৈ অসমৰ বস্তুবিলাক চব অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীক বিক্ৰী কৰি দিয়ে, অসমৰ সম্পদবিলাক। আৰু আমাৰ মানুহৰ ওপৰত, অসমৰ মানুহৰ ওপৰত বৰ মতা দেখুৱায়।
একদম ডাঙৰ লিডাৰৰ নিচিনা। মই সেইকাৰণে কৈছোঁ ইমান ডাঙৰ লিডাৰ নেদেখুৱাবা তুমি একো ৰজাডাল নোহোৱা। তুমি এবাৰ আমাৰ শিৱসাগৰলৈ আহা, তুমি আমাৰ মৰিয়নিলৈ আহা, তোমাক আমি থিয়ই উজনি অসমত হৰুৱাই দিম। মই চেলেঞ্জ কৰি আছোঁ হিমন্ত বিশ্ব শৰ্মা, চেলেঞ্জ। হিমন্ত বিশ্ব শৰ্মাই এই চেলেঞ্জটো গ্ৰহণ কৰক। মই এই দুদিনত দুটা চেলেঞ্জ কৰিছিলোঁ যে তোমালোকে যে যোৱা 4 জানুৱাৰী তাৰিখৰ দিনা এটা সমষ্টিৰ পৰা 10,000কে ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিম বুলি কৈছিলা। তোমালোকৰ সেই গোটেই কথাখিনি মই শুনি আছিলোঁ মনে মনে। গতিকে তোমালোকৰ 4 জানুৱাৰী তাৰিখৰ দিনা ৰাতি 8:01 পৰা ৰাতি 8:41 যিটো ভিডিঅ' আছিলে, ভিডিঅ' কনফাৰেঞ্চ, সেইটো তোমালোকে মুকলি কৰি দিয়া, ৰাইজক দেখুৱাই দিয়া। তেওঁলোকে সেই চেলেঞ্জ গ্ৰহণ কৰিব নোৱাৰিলে, ভয় খালে। এতিয়া সেইকাৰণে কালি আমি গোটেই পলিটিকেল পাৰ্টি, কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ চবেই মিলি কালি আমি কি কৰিছোঁ, দিছপুৰ থানাত আমি কেছ দিছোঁ বিজেপিৰ সভাপতিৰ বিৰুদ্ধে। আৰু মই নিজেই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক কমপ্লেইন দিছোঁ যে দিলীপ শইকীয়া আৰু বিজেপিয়ে আমাৰ ভোটাৰ তালিকাৰ পৰা বৈধ ভাৰতীয় মানুহৰ নাম কাটি দিব খুজিছে, বৈধ ভোটাৰৰ নাম কাটি দিব খুজিছে। এওঁলোকক ধৰিব লাগে, বিজেপিক ধৰিব লাগে, আৰু যাতে কোনোপধ্যে আমাৰ এনেকৈ ভোটাৰ তালিকাৰ পৰা নাম নাকাটে তাৰ ব্যৱস্থা কৰিব লাগে। বিজেপিৰ কাৰণে এভিকশ্যনটো হ'ল, সংখ্যালঘু মানুহক এভিকশ্যনটো হ'ল তেওঁলোকৰ নিৰ্বাচন জিকাৰ এটা হাতিয়াৰ, বেলেগ একো কাৰণত নহয়। অকল মুছলমানৰ ঘৰ ভাঙি দিলে হিন্দুৱে ভাল পাব, এই বুলি মুছলমানৰ ঘৰবিলাক ভাঙি দিয়ে আৰু বিনামূলীয়াকৈ হিন্দুৰ পৰা ভোট ল'ব খোজে। এইটোৱে তেওঁলোকৰ কৌশল নহয় জানো? সেইকাৰণে অসমৰ য'তেই মুছলমান পায় তাতেই ঘৰ ভাঙি দিয়ে, অসমৰ য'তেই মুছলমানক পুলিচে ধৰি দিয়ে ৰাতি গুলীয়াই হত্যা কৰি দিয়ে, অসমৰ য'তেই মুছলমান দেখে তাতে বিদেশী বুলি অত্যাচাৰ কৰে। সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰোঁ যে তুমি হিন্দু মুছলমানটো বন্ধ কৰা, আহা তুমি কিমান কাম কৰিলা আৰু আমি কিমান কাম কৰিম, এইটোক লৈ তুমি চেলেঞ্জ কৰি মোৰ লগত ইলেকশ্যনত জিকা আহা। তুমি মুছলমান হিন্দু কৰি ইলেকশ্যনত জিকিলে নহ'ব। এইটো মোৰ চেলেঞ্জ। হিমন্ত বিশ্ব শৰ্মাই এই চেলেঞ্জ ল'ব পৰা